নমস্কাৰ বন্ধুসকল আৰু স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। মোৰ লাষ্ট ভিডিঅ'টো আছিলে HJ কেমটো আনবক্সিং আৰু তাৰ কুইক লুক। আজি আৰু এটা আনবক্সিং ভিডিঅ' লৈ আহিছোঁ। এইটো একশ্যন কেমেৰাৰ হেলমেট মাউণ্ট হয়, চিন মাউণ্ট। এতিয়া ব'লক এইটো আনবক্স কৰোঁ। বস্তুটো এইটো আৰু এইটো একশ্যন প্ৰ'ৰ চিন মাউণ্ট হয়। পেকেটটো এইটো এবাৰ দেখাই দিছোঁ। বস্তুটো ইয়াত সোমাই আছে। বস্তুটো এইটো হয়। কালাৰটো মই ব্লেক অৰ্ডাৰ দিছিলোঁ, কমপ্লিট ব্লেক আহিছে। দেখাত বস্তুটো ভালেই লাগিছে। এতিয়া এইটো পটককৈ হেলমেটটোত মাউণ্ট কৰি লওঁ। লগতে হেলমেটটো আনিছোঁ মই। ইয়াত হেলমেটটোত পটককৈ মাউণ্ট কৰি লওঁ। অ'কে, এতিয়া এইটো পূৰা টাইটকৈ ফিটিং হৈ গ'ল। আৰু অলপ টানি দিওঁ। অ'কে, পূৰা টাইট হৈ গ'ল, দেখা পাইছে এইটো। এতিয়া ইয়াৰ পৰা এইটো নিহিলে। এতিয়া ইয়াত মই কেমেৰাটো মাউণ্ট কৰিম। মোৰ একশ্যন কেমেৰাটো লৈ আহিছোঁ লগতে। আৰু এইটোৰ লগতে মোৰ ছেটআপটো হৈ গ'ল কমপ্লিট। পিছে এতিয়া এইটো কমপ্লিট হ'ল মানে এই ছেটআপটো মটো ব্লগিঙৰ কাৰণে 80%হে কমপ্লিট হৈছে। কাৰণ এতিয়া ইয়াত দেখিছে এক্সটাৰ্নেল মাইক মানে লগাব পাৰে। খালি মোৰ ওচৰত যিটো মাইক আছে লেভেলিয়াৰ মাইক, সেইটো 3.5mm জেকৰ হয়। ইয়াত দিছে USB পৰ্ট এটা দিছে, সেইকাৰণে মোৰ USB থকা মাইক নাই। যিহেতু এইটো 3.5mm জেক আছে, এই মাইকটো এইটো কথা কৈ আছোঁ। আৰু HJ কেমৰ যিটো মাইক আছে তাৰে মই ৰিভিউ চাইছোঁ, এইটো 1600 মান পৰি যায় পায় আৰু ইমান কোৱালিটিও ভাল নহয়। এতিয়া মাইকৰ কাৰণে মই এতিয়া এক্সটাৰ্নেল এডাপ্টাৰ এটা ল'ব লাগিব। সেইটো এমেজনত এটা দেখিছোঁ, এইটো অৰ্ডাৰ দি দিম সোনকালেই। তাৰপিছত ফুল ৰেডি হৈ যাব 100%। এতিয়া অকল ভিডিঅ'টো চেক কৰিম এইটো থ্ৰুৱেদি। আজি আনবক্সিং হ'ল আৰু এইটো ছেটআপটো কৰিলোঁ আৰু ইয়াৰ ভিডিঅ' ফুটেজখিনি চাম, কেনেকুৱা এংগলটো চাম, মানে কোনটো এংগল পাৰফেক্ট হ'ব মটো ব্লগিঙৰ কাৰণে। এতিয়া এবাৰ এইটো কুইক লুক চাই লওঁ, হেলমেটৰ ভিতৰৰ পৰা কেনেকুৱা দেখি। তো বস্তুটো এনেকুৱা হৈ আছে, মোৰ আশে পাশে এইবিলাক দেখিব পাইছে এনেকৈ এইবোৰ আনবক্সিং। এইটো মোৰ কেমেৰা। অ'কে, তেনেহ'লে ব'লক এতিয়া ফুটেজটো মটো ব্লগিং কৰি চাওঁ একচুৱেলি। চ' লেটছ গো। এতিয়া মই ভইচ অভাৰ কৰি আছোঁ আৰু এইটো ফাৰ্ষ্ট এংগল হয়। আৰু ইয়াত মই কেমেৰাটো চিন মাউণ্টটোত চিধাকৈ লগাইছোঁ, অলপ এনেধৰণে দেখে যেতিয়া হেলমেটত লগোৱা যায়। আৰু ভিডিঅ' ফুটেজটো আপোনালোকে দেখা পাইছেই, গোটেই হেণ্ডেলডাল আহিছে, আগফালে আকাশখনো অলপ অলপ ওলাইছে, ৰাস্তাটো ভালকৈ আহিছে। আৰু ইয়াত মই ইণ্টাৰনেল মাইকত যিটো অডিঅ' ৰেকৰ্ড হয়, সেইটো মই ভিডিঅ'টোত কমাই থৈছোঁ ভলিউমটো, কাৰণ নইজ বহুত আহি আছিলে, এয়াৰৰ নইজটো। এতিয়া মই ছেকেণ্ড এংগলটোলৈ ছুইচ কৰিলোঁ। এতিয়া কেমেৰাটো পজিশ্যনটো চেঞ্জ কৰিলোঁ চিন মাউণ্টটোত। ইয়াত এতিয়া আপোনালোকে আকাশখনলৈ বেছিকৈ দেখা পাইছে। আৰু এইটো ছানছেট হোৱাৰ পিছত ভিডিঅ'টো লৈছোঁ। মই যদি চাব পাৰোঁ যে ল' লাইটত কেনেকুৱা পাৰফৰ্ম কৰে, পাৰফৰ্মেঞ্চটো আপোনালোকে কমেণ্টত জনাব কেনেকুৱা দেখিছে। আৰু এংগল 1 আৰু এংগল 2 দুয়োটাতে শ্বুট কৰোঁতে মই ষ্টেবিলাইজেশ্যন অফ আছিলে। আৰু কেমেৰাটো এতিয়া মই চিন মাউণ্টটো উল্টাকৈ লগাইছোঁ। এতিয়া এনেকৈ দেখে যেতিয়া হেলমেটত লগোৱা যায়। ভিডিঅ'টোৰ ফাৰ্ষ্ট পাৰ্টত চিন মাউণ্টটো আনবক্সিং আৰু তাৰ টেষ্টিং হ'ল। এতিয়া আজি কেইদিনমানৰ পিছত মই মাইক এডাপ্টাৰটো অৰ্ডাৰ দিলোঁ HJ6 লিজেণ্ডৰ, আৰু সেইটো এতিয়া আনবক্সিং কৰিম আৰু তাৰ টেষ্টিং কৰিম। এতিয়া আনবক্সিং কৰি আছোঁ। এইটো হয় প্ৰডাক্টটো। এইফালে এইটো কেমেৰাত লাগিব, এইফালে টাইপ C পৰ্ট এটা আছে আৰু 3.5mm জেক এটা আছে।
অল প্ৰডাক্টটো মোটামুটি ঠিকে পাইছোঁ। ইয়াৰ এতিয়া টেষ্টিং কৰি চাম কেনেকুৱা অডিঅ' আউটপুট দিয়ে। এতিয়া মটো ব্লগিং ছেটআপলৈ আহিলোঁ। মাইকটো লগালোঁ এডাপ্টাৰটোৰ লগত আৰু এডাপ্টাৰটো কানেক্ট কৰিলোঁ কেমেৰাৰ লগত। এতিয়া চাওঁ অডিঅ'টো কেনেকুৱা আহে। এতিয়া আগৰ পাৰ্টটো দেখালোঁ ভিডিঅ'টোৰ, মই এইটো মাইকৰ এডাপ্টাৰটো কেনেকুৱা হয় লুকটো। এতিয়া ওলাই আহিছোঁ অডিঅ'টো টেষ্ট কৰিবলৈ, আৰু মাইকটো মই মোৰ মুখৰ একদম ওচৰতে টেষ্ট কৰিছোঁ। আৰু চাওঁ বাহিৰৰ হাৱাটো কেনেকুৱা আহে, নিজৰ মোৰ মাতটো কেনেকুৱা আহিছে, নইজ কেঞ্চেলেশ্যন কেনেকুৱা ইয়াত। আশা কৰোঁ ভালেই হ'ব। আৰু মই ঘৰতো অলপ মানে ইয়াৰ চেম্পল লৈ চাইছিলোঁ, শুনি চাইছিলোঁ। তেতিয়া বৰ মানে ছেটিছফাইবল নহয় মই সেই অডিঅ'টো শুনি পেলাই। এতিয়া চাওঁ এতিয়া কেনেকুৱা আহে ইয়াত। আৰু কাৰণ মোৰ গ্লাছৰ ভাইজাৰটো ফুল্লি ডাউন হৈ যায়, মানে চেষ্ট মাউণ্টটোৰ কাৰণে অকণমান গেপ হৈ থাকে, তাৰপৰা অলপ হাৱা আহে। এতিয়া মই গৈ আছোঁ প্ৰায় 40-41 মানত গৈ আছোঁ। এতিয়া চাওঁ আৱাজটো কেনেকুৱা আহে। আৰু মই নৰ্মেল ভইচটোৱে মানে কৈ আছোঁ, বৰ বেছি জোৰ দি বা চিঞৰি মেলি কোৱা নাই। নৰ্মেল যেনেকৈ কথা কয় মানুহে তেনেকৈ কৈ আছোঁ। আৰু চাওঁ